অশোক ফুলৰ গছ ইমান ডাঙৰ এইবাৰেই দেখিলোঁ প্ৰথম। আমাৰ পুৰণা ঘৰৰ নামঘৰৰ কাষতে এই গছজোপা আছিলে, কিন্তু এইবাৰে সম্ভৱ ফুলিছে, আগতে ফুলা দেখা নাই। ইমান ধুনীয়া লাগিছে। এয়া দেখিছেনে, ইমান কালাৰটো খুব ধুনীয়া আৰু মানে গোটেই গছজোপা ডাল ভৰি ভৰি লাগিছে। আৰু গা গছতো ইয়াৰ মানে ফুল লাগিছে, পাত নাথাকিলেও খালি গছজোপাৰ গাতে ছালতে লাগিছে। আপোনালোকক দেখুৱাম ৰ'বচোন এইফালে। এয়া দেখিছেনে কি ধুনীয়াকৈ লাগি আছে ফুলখিনি। এয়া গা গছত, এয়া গা গছতে লাগিছে দেখিছেনে। এয়া গা গছতে কি ধুনীয়াকৈ লাগি আছে, না পাত না কি, খালি গছৰ ছালতে খুব ধুনীয়াকৈ ফুলি আছে। এইফালে এইটো এটা কি ধুনীয়া লাগিছে দেখিবলৈ। এইবাৰে প্ৰথম দেখিলোঁ এনেকুৱা অশোক গছৰ মানে ফুল লগা। এনেই অশোক ফুল দেখিছোঁ চাপৰ, ফুলটো ডিজাইনটো মানে এনেকুৱাই, কিন্তু ইমান ডাঙৰ গছত ইমান অশোক ফুল লগা এইবাৰে প্ৰথম দেখিলোঁ। খুব ধুনীয়া লাগিছে। বহুত সময় ধৰি আমি চালোঁ, ফটো উঠিলোঁ। ইমান ধুনীয়া লাগিছে, গোটেই ডাল ভৰি ভৰি ফুল লাগিছে। আৰু সেই ওপৰৰ ফাললৈ আৰু আছে। ইমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া আমাৰ পুৰণা ঘৰৰ বাৰী, এয়া পুৰণা ঘৰৰ নামঘৰ। ইয়াতে আমি ফটোও উঠিলোঁ। ইমান ধুনীয়া লাগিছে দেখিবলৈ।